আপোনালোকে কেতিয়াবা চিন্তা কৰিছেনে যদি ভাৰতবৰ্ষ বিভক্ত নহ'লেহেঁতেন, যদি এইখন ভাৰতবৰ্ষ বাংলাদেশ আৰু পাকিস্তান নহয় এখন ৰাষ্ট্ৰ হ'লে হয়, তেতিয়াহ'লে ভাৰত যে কিমান শক্তিশালী হ'লেহেঁতেন সেইটো আপোনালোকে ইতিমধ্যে বুজি উঠিছে। যদি ভাৰত বিভক্ত নহ'লেহেঁতেন, তেতিয়াহ'লে পাকিস্তান বাংলাদেশৰ আৱিষ্কাৰ আজিলৈকে নহ'লেহেঁতেন। আপুনি ভাবিছেনে ভাৰত, বাংলাদেশ আৰু পাকিস্তান যদি একেলগে থাকিল হয়, তেতিয়াহ'লে এই কাশ্মীৰক লৈ কোনো দিন যুদ্ধ নহ'লে হয়। এইখন ভাৰতবৰ্ষ যদি বিভক্ত নহয়, অবিভক্ত হৈ এখন ভাৰতবৰ্ষ হ'লে হয়, তেতিয়াহ'লে এইখন দেশৰ আইন শৃংখলা বিশ্বৰ ভিতৰত এক অন্যতম আইন শৃংখলা হ'লে হয়। কাৰণ এইখন ভাৰতবৰ্ষ সৈন্যবাহিনীৰ ফালৰ পৰা বিশ্বৰ ভিতৰত ৫ম স্থানত আছে। ঠিক সেইদৰে পাকিস্তান বাংলাদেশো সামৰিক ক্ষেত্ৰত যথেষ্ট আগুৱাই গৈ আছে। সেইকাৰণে যদি ভাৰত, বাংলাদেশ আৰু পাকিস্তান এক হ'লেহেঁতেন, তেতিয়াহ'লে ভাৰতবৰ্ষ যে কিমান বিশ্বৰ ভিতৰত প্ৰভাৱশালী হ'লহেঁতেন সেইটো আপুনি ইতিমধ্যে অনুমান কৰিব পাৰিছে। যদিও এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষখন যথেষ্ট শক্তিশালী আৰু বিশ্বৰ ভিতৰত এইখন দেশ ৪ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইখন ভাৰতবৰ্ষ অনাগত দিনত আৰু বেছি শক্তিশালী হ'বলৈ গৈ আছে। বৰ্তমান সময়ত পৃথিৱীৰ যিকোনো ঠাইত আক্ৰমণ সংঘটিত হ'লেই পাকিস্তানক দোষাৰোপ কৰে। কাৰণ এইখন পাকিস্তানত সন্ত্ৰাসবাদী সংগঠনে আশ্ৰয় লৈ থাকে। ভাৰত, বাংলাদেশ আৰু পাকিস্তান মিলি যদি এটা দেশ হ'লেহেঁতেন, তেতিয়াহ'লে এইসকল সন্ত্ৰাসবাদী আমাৰ ভাৰতবৰ্ষৰ জেলত থাকিলেহেঁতেন। প্ৰিয় দৰ্শকসকল, এইবাৰ আহকচোন অলপ বিনোদনৰ বিষয়ে আলোচনা কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ভাৰত, বাংলাদেশ আৰু পাকিস্তান মিলি এটা দেশ হ'লেহেঁতেন, তেতিয়াহ'লে বিশ্ববিখ্যাত এক্টৰ এইখন দেশতেই থাকিলেহেঁতেন। হলিউডৰ পৰা আৰম্ভ কৰি বলিউডৰ সকলো অভিনেতাই এই ভাৰততেই জন্মগ্ৰহণ কৰিলেহেঁতেন। কাৰণ বিনোদনত ভাৰতেই আছিল প্ৰধান উৎস। প্ৰিয় দৰ্শকসকল, আপুনি ভাবিছেনে যে যদি এই তিনিওটা দেশৰ সামৰিক শক্তি মিলি এটা সামৰিক শক্তি গঠন কৰা হয়, তেতিয়া আমেৰিকাই আৰু ৰাছিয়াইও এইখন ভাৰতবৰ্ষক ভয় পালেহেঁতেন। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতবৰ্ষখন সামৰিক ক্ষেত্ৰত ইমান আগুৱাই গৈ আছে যে স্বয়ং আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনেও ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ ভয় পায়। এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছো ক্ৰিকেটৰ বিষয়ে। আপুনি জানেনে বিশ্বৰ দুটা ক্ৰিকেট প্ৰধান দেশখনৰ নাম কি? নিশ্চয় গমেই পাইছে, বিশ্বৰ ভিতৰত দুটা ক্ৰিকেট প্ৰধান দেশখনৰ নামেই হ'ল ভাৰত আৰু পাকিস্তান। বাংলাদেশো কোনো গুণে কম নহয়। যদি এই তিনিওটা দেশ মিলি এটা ক্ৰিকেট টিম হয়, তেতিয়াহ'লে বিশ্বৰ ভিতৰত ভাৰতবৰ্ষই হ'ব নাম্বাৰ 1 ক্ৰিকেট টিম। বন্ধুসকল, ভাৰত, বাংলাদেশ আৰু পাকিস্তান
যদিও দেশ ভাগ ভাগ হৈ গৈছে, তথাপিও আমাৰ মাজত বন্ধুত্বপূৰ্ণ আৰু ভাতৃত্ববোধ বজাই ৰখাটো আমাৰ প্ৰধান কৰ্তব্য। ইয়াৰ মাজৰ পৰাই এটা কথা জনাই থওঁ, মেৰা ভাৰত মহান। সঁচাকৈ আমাৰ ভাৰতবৰ্ষ শান্তিপ্ৰিয় আৰু উদাৰ মনৰ আৰু মহান। প্ৰিয় দৰ্শকসকল, শেষত আমি এটা কথাই কওঁ, আমি কোনো দেশৰ সমৰ্থন কৰা নাই। জাষ্ট এটা কাল্পনিক স্বপ্নৰ কিছু ৰূপৰেখা দাঙি ধৰিবলৈ আমি চেষ্টা কৰিছোঁ। প্ৰিয় দৰ্শকসকল, মই এই ভিডিঅ'টোৰ যোগেদি এটা কথা বুজাবলৈ চেষ্টা কৰিছোঁ, যদি ভাৰত, বাংলাদেশ আৰু পাকিস্তান এটা ভাৰতবৰ্ষ হয়, তেতিয়াহ'লে কেনেকুৱা হ'ব? সাধাৰণতে এনেকুৱা হোৱাৰ কোনো চান্সেই নাই। প্ৰিয় বন্ধুসকল, আপোনাৰ মূল্যৱান মতামত জনাবলৈ অনুৰোধ জনালোঁ। ইমানখিনি সময় চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।